ছাত্ৰ ছাত্ৰীসকল আজি পাঠ নম্বৰ 7 ৰহৰাজ লক্ষ্মীনাথ বেজবৰুৱা যিটো লেসন আছে এইটো লেসনৰ কোৱেশ্চন এনসাৰ খিনি ইম্পৰ্টেন্ট খিনি যেই কেটা পৰীক্ষাত আহি থাকে সদায় হেগেটা লৈ আহিছো আৰু লিখি লোৱা ভিডিওটো হেলৈ চাই থাকা আৰু ভিডিওটোত এটা লাইক কৰি দিয়া আৰু চেনেলটোক এটা সাবস্ক্ৰাইব কৰি দিয়া তেনেহলে আহা আৰম্ভ কৰো এক নম্বৰ কোৱাটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা কিয় ৰহৰাজ উপাধি দিয়া হৈছিল তো এটোৰ উত্তৰটো হ'ব বেজবৰুৱা দেৱৰ প্ৰায়বোৰ কথাই ৰহেৰে উপজি থকা বাবে তেওঁক ৰহৰাজ উপাধি দিয়া হৈছিল মানে এটো আমাৰ গাঁৱতো তেনেকুৱা মানুহ থাকে মাজে মাজে কথা কলে আৰু কথা শুনিবলৈ মন যায় তেনেকুৱা মানুহ আৰু আছিল লক্ষ্মীনাথ বেজবৰুৱা দেৱ খ নম্বৰটো চোৱা তেখেতৰ আত্মজীৱনীখনৰ নাম কি তেখেতৰ আত্মজীৱনীখনৰ নাম তোমালোকে চাগে কিতাপত পঢ়িছাই মোৰ জীৱন সোঁৱৰণ আৰু গ নম্বৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাক চিঠি দিবলৈ দিছিল তোৰ উত্তৰটো হ'ব বৰদোৱাই আৰু গ নম্বৰটো চোৱা চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ক'ত সোমাই দিছিল টল বগা পেৰা এটাৰ ভিতৰত সোমাই দিছিল গ নম্বৰটো চোৱা হিহু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোনে দয়া পৰৱশ হৈছিল এটোৰ উত্তৰ হ'ব পোষ্টমাষ্টাৰ বাবু আৰু প্ৰথম নম্বৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধুপুথিৰ নাম লিখা তো এখন হ'ব পাছনীয়া আৰু আনখন হ'ব লিটিকাই আৰু এটা কথা এই 2 নম্বৰ কেটা ইমান ইম্পৰ্টেন্ট নহয় আৰু যদি লিখিব লাগে তেনেহলে লিখি লব পাৰিবা আৰু ইয়াত চোৱা বিয়াকে 2 নম্বৰৰ গজিটো আছে ও মোৰ আপোনাৰ দে গীতটি কি সংগীত বোলে এটো ইম্পৰ্টেন্ট আছে এটো মুখস্থ কৰি থব এটো আহিব পাৰে তো আহি থাকে এটো হ'ল উত্তৰটো হ'ল জাতীয় সংগীত এটো ভালকে মুখস্থ কৰি থব